Hello বন্ধুসকল, welcome back to my YouTube channel Tapi Vlog. বন্ধুসকল, আজি ব্লগটো অলপ বেলেগ ট্ৰেক্টৰৰ লগত বনাম ব্লগটো অলপ। বন্ধুসকল, আজি এই হাল এখন লৈ গৈছোঁ, মানে গেছত অলপ বনাব আছে, তাৰপিছত বনাই মেলি হাল বাম। গেছত যা পাই লওঁ, বলক গৈ থাকক। আপোনালোকে লাগি থাকিব ভিডিঅ' সেইফালে চাব। ফোন নকৰাকৈ বন্ধুসকল, আমি লাহে লাহে গৈ আছোঁ। আৰু বেয়া ৰাস্তা সেইকাৰণে হাল লগাই স্পীড আহিব নোৱাৰে, লাহে লাহে গৈ আছোঁ। আৰু আজি আপোনালোকক কম ট্ৰেক্টৰৰ বিষয়েও, কি ট্ৰেক্টৰ হয় এখন, আৰু আমাৰ ইয়াত কেনেকৈ হাল বায়। অলপ চাই থাকিব ভিডিঅ'টো। আৰু আমাৰ এয়া উস্তাদে ট্ৰেক্টৰ চলাই আছে। তাৰপৰা এয়া আমি মেইন ৰাস্তাত উঠিম। গেৰেজত যাব লাগিব প্ৰথমত, গেৰেজত গৈ মিলিহে আপোনালোকক দেখাম। আৰু গেৰেজত আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকিব। এতিয়া মেইন ৰাস্তাত উঠি গ'লোঁ, তেনেহ'লে স্কিপ কৰি দিওঁ ভিডিঅ'টো। ফাইনেলি বন্ধুসকল, আমি পাই গ'লোহি। ট্ৰেক্টৰ আমি পাৰ্ক ইয়াত লগাই দিলোঁ, মানে এইখন ট্ৰেক্টৰখন আমি নতুন হৈছে ট্ৰেক্টৰখন। আৰু চাওক না ট্ৰেক্টৰ কিমান ট্ৰেক্টৰ লাগি আছে ইয়াত গেৰেজত। একদম আমাৰ মানে দেই ট্ৰেক্টৰ। আৰু আমি লগাব লাগে, আমাৰ ট্ৰেক্টৰ শালত লগাব লাগে এইকেইটা বস্তু, যোনকেইটা আছে এইকেইটা বস্তু আমি লগাব লাগিব। বিৰাট গধুৰ এইকেইটা। তো মই এইটো এইকেইটা লগাব লাগিব আমি। তো এই মালকেইটাই ইয়াত খাব, এনেকৈ তলত যেনেকৈ ইয়াত আছে এইটোৰ নিচিনা। তো আমি ইয়াত লগাব লাগে। তো বলক, আৰু ট্ৰেক্টৰখন বিষয়ে কম কৈছিলোঁ আমি। ট্ৰেক্টৰখন হ'ল এইখন আমাৰ সুৰাজ 843 XM। আহিলে বন্ধুসকল, কাম এতিয়া আৰম্ভ হৈ আছে। শালখন ফিটিং কৰি আছে, আৰু মই আছোঁ ট্ৰেক্টৰৰ ওপৰত বহি। আৰু এইয়া চাওকচোন, পানী একদম পূৰা পানী ষ্টক হৈ আছে ইয়াত। তো ইয়াত পানীত যদি গাড়ী স্পীড আহি যায়, মানে পানী পূৰা কিবা হৈ যায়গৈ। বেটে কিছুমান ড্ৰাইভাৰ আছে, মানে ইমান স্পীড চলাই যায়, একদম ওচৰত যোনবিলাক খোজকাঢ়ি যোৱা মানুহকো টিকাই দিয়ে মানে। তো বন্ধুসকল, এতিয়া মই খালখন সেইয়া নটবিলাক টাইট কৰি লওঁ, তাৰপিছত যাম খাল খোৱা দেখাওঁ আপোনালোকক। বলক, বহুত ট্ৰেক্টৰ লাইন লাগি আছে ইয়াত পূৰা, মানে এই ফাল চাল কিবা কিবি বহুত বনাই থাকে। চাওক না, অকল ট্ৰেক্টৰ ইয়াত অকল ট্ৰেক্টৰে ষ্টক হৈছে। এইখন চাওক কেনেকুৱা হৈ আছে এইখন। A few moments later. তো মানে ফাইনেলি বন্ধুসকল, আমাৰ ট্ৰেক্টৰটো ইয়াৰ ট্ৰেক্টৰ হাল বাই আছে। এয়াৰ ট্ৰেক্টৰ বনাই মেলি হাল বাই আছে। তো বন্ধুসকল, আমাৰ ইয়াত 1 বিঘা মাটি এনেকুৱা লতাৰে যদি হাল বায় তেতিয়াহ'লে 400 টকা, আৰু পিছফালে যদি 1 বিঘা হাল বায় তেতিয়াহ'লে 350 টকা। তো আমাক হাল বোৱা 400-350 টকা। আৰু তাৰপিছত এনেকৈ মানুহে এতিয়া হাল বাব, তাৰপিছত মানুহ মাতিব, হাল এনেকৈ প্ৰথম চাহ বাব, নেক্সট চাহ বাব, তাৰপিছত 3 চাহমান বাব দি ৰুই দিয়ে আৰু। তো এনেই বন্ধুসকল, ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। তো বন্ধুসকল, আজিলৈ ইমানেই।